হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এয়া আজি মোৰ জীৱনৰ প্ৰথম ব্লগ, ফাৰ্ষ্ট ব্লগ আৰম্ভ কৰিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব। আজি আমি যাবলৈ লৈছোঁ চাৰমিনাৰ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰম্ভ কৰোঁ। এয়া আমি বাছত উঠিলোঁ, উঠি কিনে গৈ আছোঁ। এয়া চাওক চিনাৰী কেনেকুৱা, গৈয়ে আছোঁ মানে আমি। চাওক ভিডিঅ'টো। এয়া ৰাস্তা পাৰ হ'বলৈ লৈছে, এই লাজ লাগিছে চাগে। এয়া চাওক পিছফালে কেনেকুৱা গাড়ী আহিয়ে আছে। এয়া চাওক মানে পুখুৰীৰ মাজত এটা মন্দিৰৰ নিচিনা আছে, পাৰ্কৰ নিচিনা হয়। তাত মানে আৰু এদিন ঘূৰিবলৈ আহিম, এতিয়া টাইম নাই। এয়া চাওক মানুহ গৈছিল, আহি আছে, ইয়াৰ পৰা উঠি যায় চাগে, নাজানো দেই। এয়া চাওক আহি আছে মানুহ। আমাৰ গাড়ী ৰখি গৈছে, ট্ৰাফিক মানে বহুত জাম। এক লাইন এৰি দিছে, এক লাইন বন্ধ কৰি আছে। এয়া চাওক পিছলৈ কিমান মানুহ আহি আছে। ৱাও, এটা ঠিক আছে বাছ, এনেকুৱা বাছত। এয়া পিছফালৰ দৃশ্য, পিছৰ পৰা ভিডিঅ' কৰিছোঁ। এয়া চাওক ভিডিঅ', গাড়ী আহি ৰখিয়ে আছে আমাৰ পিছফালে। ভিডিঅ' আৰু বেছি দূৰ নাই, আমি পাই যাম চাৰমিনাৰ। ফাইনেলি আমি আহি পাই গ'লোঁ চাৰমিনাৰ। এয়া চাওক চাৰমিনাৰ, এয়া চাওক গেট, কিমান মানুহ। আমি আহি পাই গ'লোঁ মানে চাৰমিনাৰ। এয়া চাওক কিমান মানুহ আছে। ৱাও, ওপৰত আমি ওপৰত উঠিম অলপ পিছত। ভালকৈ চাৰিওফালে ঘূৰি ঘূৰি চাই লওঁ কিমান মানুহ আছে, কেনেকুৱা। এতিয়া চাৰিওফালে চশমা বেছি আছে। পুলিচ চাওক, পুলিচ। আজি শুক্ৰবাৰ। ফাইনেলি আমি ওপৰত উঠিবলৈ লৈ ল'লোঁ। এতিয়া মাস্ক নহ'লে এণ্ট্ৰি নহয়। কৰোণা আছে বুলি কিনিলোঁ মাস্ক 10 টকাকৈ দুটা। সেয়া চাওক 1 2 3 4 5 জন আছে। সেয়া চাওক না, সেয়া চাওক বিলাই শুই আছে, কেনেকুৱা মজা আছে, শুই আছে, বেয়া মজা। সেয়া চাওক ঘূৰি ঘূৰি কিমান মানুহ পিছফালে চাওক। চাওক ইয়াত এণ্ট্ৰি কৰিব লাগিব। ঐ পইচা দিয়া, পইচা দিয়া, পইচা দিয়া, 5টা। সেয়া গৈ আছোঁ। এইটো চাওক 500 টকা নোট দিব লাগিব এতিয়া। বা লাইনে লাইন, চব মানুহ উঠি আছে, আমি কেতিয়া উঠিম। সেয়া চাওক আমি চব গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। ফটো এডিটৰ হৈছে না, এনেকুৱা হয় বে। সেয়া চাওক না কিমান মানুহ আহিছে। মানুহে মানুহ মানে কি কম। টিকেট কিনিব লাগিব, টিকেট ল'ব লাগিব। টিকেট ল'ম, আপোনালোকক দেখুৱাম টিকেট কেনেকুৱা হয়। সেয়া ওপৰফালে ফিল্ডত গৈছে, দেখাই নাই। ফাইনেলি আমি টিকেট কাটি ল'লোঁ। এয়া চব 5টা, 1 2 3 5টা আছে টিকেট। আমাৰ 5জন মানুহ, 25 টকাকৈ দিছে। এতিয়া ওপৰফালে উঠিলোঁ, ওপৰত দেখুৱাই লৈ তুমি ইয়াত উঠিম। আমি 5টা টিকেট লৈ ল'লোঁ। খাবলৈ জমা হয়। সেয়া গৈয়ে আছোঁ ভিতৰত, কিমান মানুহ।
আৰে ইয়াৰ ক'লে নুশুনে বা ইমান চিপা ৰাস্তাটো চব দি আছো উঠি আছো 1 ঘণ্টামান লাগব উঠিবলৈ 1 ঘণ্টামান লাগব 10 মিনিট মান হ'ল উঠি আছো এতিয়া উঠি পোৱা নাই শেষলৈকে চাওক আহি আছে কেনেকুৱা সেয়া আমাৰ চব মানে 5টা আছে 5টা মানুহ আহি আছো 5টা মানুহ উঠি আছে এতিয়ালৈকে হোৱা নাই এই তিৰপালৰ পৰা খালি কি কৰি আছে কেলাই এয়া চাওক না উঠিম বুলি এই কিমান টাইম হ'ল উঠিবই পৰা নাই এতিয়াও মানে আছে কাৰোবাৰ যদি প্ৰব্লেম আছে নাহিবা দেই এয়া যাওক আহি আছে 1টা 2টা 3টা এয়া 4 নম্বৰৰ আনচাৰ পাই আছে এইটো চাওক মাস্ক লগাইছে চিনি পোৱা নাযায় এতিয়া আহি আছে বা কি কম আপোনালোকক কি কম ইমান কষ্ট মাথা ঘূৰা ৰে কম এয়া চাওক ৰাস্তা আমি তলত আছিলো তলৰ ওপৰৰ পৰা চাই থাকক কেনেকুৱা লাগে ওপৰৰ পৰা চাওকচোন এয়া 2 নম্বৰ গেট এয়া তলত আমি আছিলো এতিয়া আমি ওপৰত আহি গৈছো এয়া চাওক ওপৰৰ পৰা এয়া চাওক এইটো নেক্সট গলি হয় এয়া মানে ইয়াৰ এয়া চাওক ওপৰত উঠিছিলো যে এয়া হ'ল তলৰ দৃশ্য ইফালে আমি আহিছো ওকে ওপৰত তলত কেনেকুৱা লাইন ওপৰত আহিবলৈ মানে এইকেইটা মানুহ এয়া হৈছে 4টাৰ পিছৰ দৃশ্য ইমান ধুনীয়া লাগিছে এয়া চাওক কিমান মজা দৃশ্য ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া এয়া চাওক এটা আপেল কিমান পকাই খাই আছে এয়া চাওক একটা আপেল 1টা 2টা 3টা 4টা 6টা মানুহ এয়া আপেলটো কি হ'ব এয়া চাওক ইয়াৰ বোলে বেছি পেটত লাগি গৈছে সেইকাৰণে সি মানে খাই আছে এয়া আমি নামি আছো মানে জেগাটো সৰু চিপা জেগা হয় লাহে লাহে ঘূৰি ঘূৰি উঠিব লাগে আৰু ঘূৰি ঘূৰি নামিব লাগে সেইকাৰণে দীঘল ভিডিঅ' হৈ যাবৰ কাৰণে ভিডিঅ' কৰা নাই পুৰা এয়া অলপ ভিডিঅ' কৰিছোঁ চাওক ফাইনেলি আহি আমি তল পাই গ'লো ইয়াছ চাওক আহি পাই গ'লো তলত ইমান ওপৰত আছিলো দেখুৱাই দিবা হা পুৰা ওপৰত আছিলো এয়া ওলাই গ'লো চব মছজিদৰ কিবা কিবি আছে নাম লৈ আছে এয়া ওলাই আছো আমি ওলাই গৈ আছো এয়া চব ওলাবলৈ গৈছো ফাইনেলি আহি পাই গ'লো বাহিৰলৈ এয়া সাবস্ক্রাইব করে দিব হাই গাইস সাবস্ক্রাইব করে দিব হ্যাঁ সাবস্ক্রাইব করিয়া দিও